সো গাইজ এয়া হৈছে মোৰ ফাইনেল লুক ঈদৰ বাবে। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰো ভাল। যিহেতু আজি ঈদ, চ' মোৰ ফালৰ পৰা সকলোকে ঈদৰ শুভেচ্ছা জনালোঁ। হেপী ঈদ মুবাৰক। আৰু আজিৰ এই বিশেষ দিনটো আপোনালোক সকলোৱে যাতে ভালদৰে পাৰ কৰিব পাৰোঁ সেয়াই কামনা কৰিলোঁ। আজি বিশেষ দিনটোত মই কি কৰি আছোঁ সকলোবোৰ দেখাই আছোঁ। চ' আপোনালোকে শেষলৈকে মোৰ ভিডিঅ'টো চাই থাকিব। ত' অ'কে গাইজ, মেকআপ কৰাৰ কাৰণে গোটেইবোৰ বস্তু একেলগে ওলাই লৈছোঁ আৰু মই পিন্ধা ড্ৰেছযোৰ আছে আপোনালোকক দেখাই আছোঁ। এইযোৰ হৈছে মোৰ ড্ৰেছ, এইটো হৈছে উনা আৰু এইটো কুৰ্তা আৰু এয়া পেণ্ট আৰু পিন্ধি আপোনালোকক দেখাই আছোঁ। এতিয়া আমাৰ ৰিম্পিক বোলে মেকআপ কৰি দিব লাগে, চ' মই গোটেইখিনি বস্তু ওলাই ল'লোঁ একেলগে আৰু এয়া আমাৰ ফাউণ্ডেশ্যন লগাই লৈছোঁ। অঁ চ' গাইজ, এতিয়া মই মেকআপ কৰি আছোঁ। গোটেইখিনি ভিডিঅ'ত দেখা নহ'ল, অলপ অলপ স্কিপ কৰি লৈছোঁ। ইয়াৰ পিংকটো লৈ ল'লোঁ মই, তো পিংকটো বেছি ভাল লাগিছে মোৰ। তো অ'কে গাইজ, অলপ আগতে দেখাই দিছোঁ যে মই এযোৰা ড্ৰেছ পিন্ধিম, যিটো মই ঈদৰ কাৰণে আনিছিলোঁ এযোৰা ড্ৰেছ। চ' এতিয়া মই পিন্ধিম আৰু পিন্ধি আপোনালোকক দেখাই আছোঁ গোটেইবোৰ। তো অ'কে, মোৰ লগতে শেষলৈকে ভিডিঅ'টো চাই থাকিব দেই। চ' গাইজ, এয়া হৈছে মোৰ ফাইনেল লুক ঈদৰ বাবে আৰু ভালকৈ দেখাব পৰা নাই, পিছত আপোনালোকক দেখাই আছোঁ ফুল আউটফিটটো। গাইজ, এইযোৰ হৈছে মোৰ হিল। এয়া চ' গাইজ, ভিডিঅ'টো মাজতে বহুত টাইম স্কিপ কৰি ৰাখিছিলোঁ, কাৰণ যিহেতু ঈদ বুলি মানুহ অহা যোৱা কৰিয়ে থাকে। চ' তেনেকৈ ভিডিঅ'টো বনাব পৰা নাই। এতিয়া খাই বৈ লৈ উঠি মই এঠাইত যাবলৈ ওলাইছোঁ, য'ত ফটো অলপ উঠি লওঁ ঈদ বুলি। তো এতিয়া মই তাত যাম আৰু আপোনালোকে শেষলৈকে যাতে ভিডিঅ'টো চাই থাকে আৰু মোক যাতে মৰম দিয়ে আৰু আগলৈ যাতে আগবাঢ়ি যাব পাৰোঁ। এডিটিংখিনি পিছত লাগি দিম নহয়। এতিয়া আহি পালোঁ ফটো উঠি, আৰু গোটেই প'ষ্ট আৰু ৰিলচবোৰ আপোনালোকে ইনষ্টাগ্ৰামত পাই যাব আৰু নামটো মেনশ্যন কৰি দিম। আপোনালোকে যাতে তাত গৈও মোক যাতে মৰম দিয়ে আশা কৰোঁ। আৰু এতিয়া মই প্ৰথমতে কাপোৰটো চেঞ্জ কৰি লওঁ, আৰু চেঞ্জ কৰি লৈ আপোনালোকক ভিডিঅ'টো আৰু দেখাই আছোঁ কি কৰি আছোঁ। চ' গাইজ, যিহেতু আজি ঈদ বুলি আপোনালোকক স্পেচিয়েল থালিখন দেখা নহ'ল, চ' এতিয়া মই আপোনালোকক দেখাই আছোঁ আমাৰ ঈদত বনোৱা স্পেচিয়েল থালিখন। তো অ'কে, ৰ'বা আপোনালোকক দেখাই আছোঁ। চ' গাইজ, এইখনে আছিল আমাৰ ঈদৰ স্পেচিয়েল থালি। আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল লাগিছে। প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। অ'কে, বাই বাই।